এটি পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম বসন্ত। এবছৰ কাল কৰোঁ আমি ছয় ফাট, এবছৰ কাল কৰোঁ আমি ছয় ফাট, পাওঁ 12 মাহত যিকেইটা ঋতু, আমাৰ তাত লাগে ই একোটাকৈ ধুনীয়া হেতু। দেখা পাওঁ শীতত গছে গাছে পাত সৰা, দেখা পাওঁ শীতত গছে গাছে পাত সৰা, বসন্ত কালত থাকে গছত ফলে ফুলে ভৰা। ফুল আৰু ফলে নীৰৱে যেন খাই চুমা, ফুল আৰু ফলে নীৰৱে যেন খাই চুমা, প্ৰাণ পাই গছে একচিত্তে ঘুমা। চৰাই চিৰিকটি নতুন সাজত ওলাই আহে, তাকে দেখি প্ৰেমিক প্ৰেমিকাই চমৎকাৰী হাঁহে। নিজৰাত যেন বৈ যায় যুগল প্ৰেমৰ স্ৰোত, কল কল শব্দই দূৰ হয় ভূত। প্ৰকৃতিৰ নতুন ৰূপত প্ৰেমিক প্ৰেমিকাৰ মন খুচি হয়, প্ৰকৃতিৰ নতুন ৰূপত প্ৰেমিক প্ৰেমিকাৰ মন খুচি হয়। নাচনি নাচি ভাগি আত্মসন্তুষ্টি হয়। কত প্ৰেমিক কত প্ৰেমিকা প্ৰেমিকালৈ গুচি যায় নকৰি ভয়। ধন্যবাদ।